হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং। আজি ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ' এটা বনাওঁ বুলি। মই ঘৰত যেনেকৈ আছোঁ তেনেকৈ বনাইছোঁ। একদম জেবেলি মেবেলি হৈ আছোঁ। গাটো ধুই আহিলোঁ। গা ধুই আহি একো কৰাই নাই আৰু ভাবিলোঁ ভিডিঅ'টোকে আৰম্ভ কৰোঁ। গেছত চাহ বহাই থৈছোঁ। এতিয়া চাহ খাম আমি শুনে মই দুজনীয়ে। এজনী শুন কোচত উঠি ল'লে। মই কওঁ ন মোবাইলটো ল'লেই তাই কিবা কিবি কৰে। মই যদি মোবাইল চাওঁ বা মোবাইলত ভিডিঅ' বনাওঁ তাই মোৰ কোচলৈ এনেকৈ গুচি আহে। কেলৈ জানো। আমাৰ চাহ তাহ খাই হৈ গ'ল। শুনে কল দেখিলে কল এটা খাইছে। কলখিনি ভালকৈ পকাই নাই, কিন্তু তাই খাব বিচাৰিছে। মই ভাবিছোঁ আজি পায়স অকণমান বনাম। এয়া বাৰ চাউল হয়। বাৰ চাউলৰ পৰা চাউলখিনি ধান আছিলে, মই নোচোৱাকৈ তিয়াই দিলোঁ। বাচিব লাগিব এতিয়া। মই চেনিখিনি হেৰি ভাজি লৈছোঁ অলপ টাইম। ভাজিলে কি হয় মই নাজানো আচলতে। দেখিছোঁ ভিডিঅ'ত ভাজি লোৱা, সেইকাৰণে ভাজি ল'লোঁ। আৰু গাখীৰখিনি দি দিছোঁ। লৰাই চাইছোঁ অলপ টান টান লাগিছে, চেনিখিনি লাগি ধৰিলে। চাউলখিনি দি দিলোঁ। ভালকৈ লৰাব লাগিব দেই, লাগি ধৰিলে যে চেনিখিনি। পায়স হ'লগৈ। মই ভাবিলোঁ বাদাম অলপ দি দিওঁ আৰু ঘিউ অলপ দিম বুলি ভাবিছোঁ। ঘিউ হয়। ইমান ধুনীয়াকৈ উতলিছে দেখিছে নাই? গেছত বনাইছোঁ ধুনীয়াকৈ উতলিছে বহুত। পায়স হ'লগৈ। এইখিনি দেখিছে। পায়স সদায় ঢিলা হ'ব লাগে, টান হ'লে বেয়া লাগে। যিমানে পায় লুজ হ'ব লাগে। আৰু এইখিনি মই অলপ গেছটো বন্ধ কৰি দিওঁ আৰু ঠাণ্ডা হ'ব দিওঁ। তাৰ পৰাহে উলিয়াই আনিম, নহ'লে শুনে দেখাৰ লগে লগে খাবলৈ উৎপাত কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। পুনৰ আহিম নতুন